মৰ্নিং গাইজ, আশা কৰোঁ সকলো ভালে আছে। এতিয়া বাজিছে 9:30। মই জাষ্ট শোৱাৰ পৰা উঠি আহি ভাবিছোঁ এটা ভিডিঅ' বনাওঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হাই গাইজ, মই জাষ্ট গা ধুই আহিলোঁ। আহি অলপ এনেই বাহিৰতো ৰৈ আছোঁ। ইমান ৰ'দ আজি, বাহিৰত ওলাবই নোৱাৰি। চাওকচোন, আপোনালোককো দেখাই আছোঁ। এইটো মোৰ ভাইটি, ইয়াৰ এটা ইউটিউব চেনেল আছে, কেৰম ৱৰ্ল্ড। ডেছক্ৰিপশ্যনৰ লিংকটো আছে, গৈ পেলাই ছাবস্ক্ৰাইব কৰি দিবা। তাৰ চেনেলটো মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তাৰ চেনেলটো। এইটো চাওক, লকডাউন বুলি মই একে কৰিছিলোঁ। ফুল এইটো এটা, এইকেইটা ফুল লগাইছোঁ। কেনেকুৱা হৈছে জনাবচোন মোক কমেণ্টত। আৰু আছে, দেখাই আছোঁ আপোনালোকক। আৰু চাওক, এইটো এটা আৰু এইটো এটা আৰু কিবা কিবি আছে বাৰু, এইবিলাক পিছত দেখাম আপোনালোকক। এয়া চাওক, মই ভাত খাবলৈ লৈছোঁ। এইজনী মায়ে খাই আছে, এইজনী আইতা খাই হ'লেই। এয়া চাওক, মই ভাত খাই আছোঁ আৰু ভাইটিয়ে মোক ভিডিঅ' কৰি দি আছে। গাইজ, এতিয়া মই দোকানলৈ যাবলৈ আহিছোঁ। ইমান ৰ'দ, বাহিৰত ওলাবই পৰা নাইকিয়া। কেনেকৈ যাম তাকে ভাবি আছোঁ। এই বজাৰ দুটামান কৰিব লগা আছিলে, মায়ে পঠাইছে। ভাইটি আৰু মই আহি আছোঁ, চাই থাকক। আৰু এতিয়া এনেই আবেলি পৰত লগৰ ফ্ৰেণ্ডকেইজনীৰ লগত অলপ ওলাই গ'লোঁ। সিহঁতে বহুত ফটোৱামি কৰি আছিলে, সেইটো কাৰণে মানে মই ভইচ নিদিলোঁ। এতিয়া পিছতহে ভইচটো দি দিছোঁ। এই ওলাই কৰি আহিলোঁ, আহি পেলাই ইমান ভাগৰ লাগিলে, এনেই অলপ বিছনাতে পৰিলোঁ। এতিয়া 7:30 হৈ গ'ল। এতিয়া উঠিছোঁ, উঠি পেলাই চাহ তাহ অলপ খাম। বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব দেই, মাৰ আলনাৰ সন্মুখত বহি মই ভিডিঅ' বনাই আছোঁ লাইটটো পোহৰৰ কাৰণে। সেয়া, এতিয়া চাহ তাহ খাওঁ আমি। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াতে মোৰ ভিডিঅ'টোৰ মই সমাপ্তি কৰিছোঁ। আকৌ লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত। বাই।